গাইজ আজি আমাৰ কলেজত আছে প্ৰতিষ্ঠা দিৱসটো তাৰ কাৰণে ওলাই আহিছোঁ ধুনীয়াকৈ ৰেডি হয় তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মোক গৈ উলিয়াই আছেগৈ তো যোনে যোনে মানে ইনষ্টাগ্ৰামত আৰু ফেচবুকত এক্টিভ মানে মোৰ লগত কানেক্টেড হয় তো তেওঁলোকে গম পায় ন দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ছাত্ৰী বুলি তো আজি দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৭৪তম প্ৰতিষ্ঠা দিৱসটো তাৰ কাৰণে ওলাই আহিছোঁ লগতে আশ্চৰ্য বৰপাত্ৰ আহিব তো চাই থাকক ভিডিঅ'টোত ধামাকা হ'ব এজনী সুন্দৰী আৰু এজনী খালি ওলাই দিয়া আকৌ এয়া ফটো মাত ব্যস্ত গাইজ এতিয়া ফটো ছেশ্যন চলি আছে এইটো চাপৰিলোঁ হাই কৈ দিয়া না হাই এইটো এটা ফটো পুৰা চাপৰি ধুনীয়াকৈ স্মাইল কৰি দিয়া এয়া ফটোশ্বুট চলি আছে প্ৰতিষ্ঠা দিৱসৰ এয়া মিছ প্ৰীতি यहाँ पर फोटोशूट चल रहा है क्योंकि सबसे अच्छा ये हमारे कॉलेज का 1 नंबर का छात्री नंबर 1 ये छात्री नंबर 2 ये छात्री 3 ये 4 ये है और ये हमारा रूममेट है ये दोनों छात्री नहीं है क्योंकि मैं अभी छात्री बोलूँगा तो रूम में मेरा छात्री बोलेगा दुनिया लिखने गाइस दुनिया लिखने कमेंट करी जनाब ब्लू कलर प्रतिষ্ঠা দিৱসৰ দিনাই মানে আমাৰ ডিপাৰ্টমেণ্ট মেগাজিনসমূহ উন্মোচন কৰা হৈছিল তো তাৰ ভিডিঅ' অকণ কৰি দিলোঁ আৰু এইখন জিজ্ঞাসা হয় আৰু এইখন আমাৰ বিভাগৰ হয় দৰ্শন বিভাগৰ আৰু সেইদিনাই আমাৰ কলেজলৈ মাননীয় মন্ত্ৰী মহোদয় শ্ৰী অতুল বৰা ডাঙৰীয়া আহিছিল আৰু তেওঁক আমাৰ কলেজৰ NCC গ্ৰুপে আদৰি আনিছিল তো আমাৰ চাদৰ মেখেলা পিন্ধি মানে অলপ খোজকাঢ়িব প্ৰব্লেম হ'ল তো ৰুমত সলাব আহি গ'লোঁ যিহেতু ছিংগাৰ আহিলে নাচিব নোৱাৰি ন তাতে বৰষুণ দি দিলে তো সেইবাবে বৰষুণত তেতিয়া ৰুমলৈ আহি আছোঁ তো আমাৰ কলেজৰে বিহু দল এটাই অনুষ্ঠানটো আৰম্ভ কৰিছে তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু মই দূৰত আছিলোঁ বাবে ভিডিঅ'টো বৰ স্পষ্টকৈ কৰিব নোৱাৰিলোঁ তো কোনেও যাতে Vale. আজি ভিডিঅ' ইমানেই আছিল যদি চাই ভাল পালে দেন লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফটোকেইখন কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব গুলপীয়া দুগালত